আদালতে এখনি গ্ৰন্থটোৰ পৰা তেখেতক আগবঢ়াইছে। তুলসীয়ে পলক কৰা পাৰত যি বিদ্যুৎ সমাজ আপোনালোকৰ মাজত আমাৰ দৰে এজন ন্যূনতম কবিতাৰ দৰে কৃষ্ণ সাধনাত লিপ্ত মহান শব্দশিল্প সবৰ মাজত সঞ্চালকৰ দায়িত্ব অৰ্পণ বা গ্ৰহণ এইটো এটা বৰ গধুৰ আৰু মেঘমৰা সম্ভাৰ। কবিতা শুনিম সকলোৰে। বহুকেইগৰাকী বিশিষ্ট কবিও আছে, বহুকেইগৰাকী বিদ্যুৎ শব্দৰ সাধকো আছে। ওদালগুৰিৰ ৰূপান্তৰা সঞ্চালনাৰ ক্ষেত্ৰত ফুলপুলিবোৰ মাৰ্জনা কৰিব আৰু আৰম্ভণিতে এটা বাক্যেৰে মহান ধৰ্মীয় গ্ৰন্থ এখনৰ বাক্যৰে আৰম্ভ কৰিব বিচাৰিছোঁ। আপোনালোকক যিহেতু সকলোৱে জানে যে কাতি মাহ যন্ত্ৰ হৈ গৈছে, কিন্তু আপোনালোকে দেখিব যেতিয়া এই কিতাপৰ মূল্য কমি আহিব, যেতিয়া যান্ত্ৰিকতাবোৰ বেছি হৈ আহিব, তেতিয়া যেন আমি লাহে লাহে সংকুচিত হৈ গৈ আছোঁ। কাৰণ পৃথিৱীত আমি লাজ লাগিলে কাপোৰ পিন্ধোঁ, ভোক লাগিলে ভাত খাওঁ, কথা পাতোঁ আত্মীয়তাৰ লগত, কিন্তু আত্মাৰ খাদ্য আমি কেতিয়াও অনুভৱ নকৰোঁ। মই ভাবোঁ আত্মাৰ খাদ্য এইটো জগত ব্রহ্মাণ্ড ভুবন নাইয়া বরণ ও মাথু শ্রীনারায়ণ রোল। এই সৰ্বপ্ৰথমৰ যি শ্ৰীনাৰায়ণে মানৱ জাতিলৈ আগত শ্যামলাই বড়োৱে আজিৰ অনুষ্ঠানটো মুকলি কৰিবলৈ আমি আহ্বান জনাইছোঁ। সন্মানীয় সঞ্চালক মহোদয়, শ্ৰী শ্ৰী গোবিন্দ বৈষ্ণৱ সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয়, সম্পাদক ডাঙৰীয়া প্ৰমুখ্যে সমূহ বিষয়ববীয়াসকল, এই সভাগৃহত উপস্থিত বিশিষ্ট কবিসকল, সমবেত কবি সমাজ, কাব্যানুৰাগী লোকসকল, জ্যেষ্ঠসকল আৰু মোৰ ভাইটি ভণ্টিসকল, সকলোলৈ আন্তৰিক সেৱা জনাই মোৰ ওপৰত ন্যস্ত যি দায়িত্ব, সেই দায়িত্ব পালন কৰিবলৈ অলৰেডি যে কৈছিলে উৎকৃষ্ট শব্দ উৎকৃষ্টভাৱে সজোৱাটো এইবোৰ কবিতা। ইলিতে আকৌ অলপ গভীৰভাৱে ক'লে যে নহয়, লেটিজক চিয়াহীত পৰিণত কৰা যিটো যন্ত্ৰণা, সেয়াহে কবিতা। বাৰু যি নহওক, মই কবিতাক এইধৰণে ভাবোঁ যে কবিতা অতি বিস্তৃত যাৰ পৰিসৰ মানে অসীম। কবিতাক আমি সীমাবদ্ধ কৰিব নোৱাৰোঁ। কবিতাক আমি এটা নিৰ্দিষ্ট সংজ্ঞাৰে সংজ্ঞায়িত কৰিছে যদিও মোৰ বাবে কবিতা ইমান বিশাল, ইয়াৰ আয়োজন ইমান বেছি বিস্তৃত যে তাক আমি মানে কোনচাতে এইটোৱে কবিতা বুলি ক'বলৈ অকণমান দিগদাৰ হয়। গতিকে মোৰ মতে কবিতা হ'ল এটা অসীম বস্তু। আমি সকলো বস্তুতে কবিতা দেখিব পাৰোঁ, নিজৰে হওক। সেইদৰে একচুৱেলি ব্যাখ্যা কৰিব লাগিব। এতিয়া নেক্সট কথাটো আহিলে যে আমাৰ অসমীয়া কবিতাৰ সেইদৰে সকলো দেশৰ সমৃদ্ধ কবিতা মাত্ৰেই বিভিন্ন কাব্য ঐতিহ্য আৰু কাব্য ভাৱনাৰ সংশ্লেষণ। চন্দ্ৰকুমাৰ আগৰৱালাদেৱে তেওঁৰ কবিতাটি পোনপ্ৰথমে আধুনিক যুগৰ অসমীয়া কবিতাৰ এটা নিজস্ব বৈশিষ্ট্য স্পষ্ট হৈ উঠিছিলে। সম্ভৱতঃ তেওঁৱেই ৰোমান্টিক যুগৰ আটাইতকৈ প্ৰভাৱশালী কবিতা আছিল। অলপ আগতে আমি সভাপতি মহোদয়ৰ লগত আলোচনা কৰি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ সেই মানুহে মানে কবিতাক যে মানুহৰ লৈ আহিলে, সেই ধাৰাটো সেই প্ৰক্ৰিয়াটো তেতিয়াৰ পৰাই আৰম্ভ হৈছিল আৰু তেখেতক সেইকাৰণে আধুনিক যুগৰ এজন শ্ৰেষ্ঠ কবি বুলি অভিহিত কৰা হয়।
জীৱন ৰহস্যৰ সন্ধানী চন্দ্ৰকুমাৰৰ পিছত দেশকালৰ সীমা ভাঙিব পৰা কবি প্ৰতিভা আছিলে অম্বিকাগিৰি ৰায়চৌধুৰী। অৰ্ধ শতিকাজোৰা অসমীয়া ৰোমান্টিক কবিতাৰ সুদীৰ্ঘ কালছোৱাত চন্দ্ৰকুমাৰৰ অজেয় প্ৰকৃতি নাইবা অম্বিকাগিৰি তন্দা ভংগৰ দৰে উচ্চ পৰ্যায়ৰ সৃষ্টিৰ উদাহৰণ আন কবিসকলৰ ক্ষেত্ৰত খুব কমেহে পোৱা যায় বুলি এইটো আমাৰ চৰকাৰ নীলমণি ফুকনচাৰে আৰু এটি গ্ৰন্থৰ টোপোলাৰী। তেখেতে এইবাৰ আমাক এখন কাব্য গ্ৰন্থৰে আমাৰ 50খন গ্ৰন্থৰ তালিকাৰ লক্ষ্যত অৱতীৰ্ণ হ'বলৈ বা উপনীত হ'বলৈ সুবিধা প্ৰদান কৰি মৰম ভাল পোৱা জ্ঞাপন কৰিছোঁ। অমৰ বোলা ল'ৰাটো এতিয়া বয়স হ'ল বাৰু, তেওঁকো গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধা নহয়, ভাল পোৱা মৰম সম্বাদ জুৰি শৰ্মা লুকাই থকা মানুহ এগৰাকী আমাৰ লোকেল ইয়াৰে সম্ভাষণ জ্ঞাপন কৰিছোঁ। মই আৰু এগৰাকী ব্যক্তিক মঞ্চলৈকে আহ্বান জনাব খুজিছোঁ যোৱালৈ। পৰম শ্ৰদ্ধাস্পদ কবি ভৱেশ দত্ত মহাশয় আমাৰ মাজত কেতিয়াবাই আহি উপস্থিত হৈছে। অংকিতা আহিপালা আহা মৰম এতিয়া আমাৰ সাংগঠনিক সম্পাদক নামিলে এখনি গামোচাৰে তেওঁ আদৰণি জনাইছে। সঞ্চালক মহোদয় আৰু সন্মানীয় ব্যক্তিসকল, মই প্ৰদীপ পুষ্পাৰীৰ এটি ভাল লাগে মোৰ ফুলপাহী এই গীতটি গাবলৈ প্ৰয়াস কৰিছোঁ। ফুল হ'লে নজনা কৰিব।
ধন্যবাদ। লিমাৰিক মই কৰি থৈছিলোঁ, তাৰে 5টা লিমাৰিক গায়না। জোৰ ভাষে আজি ভাত মাৰিলে পিয়ন গায়, এনভেলপ পোষ্ট কাৰ্ড চিনেনে কোনোবাই কলম ঘূৰাই ঘূৰাই কি কাম, SMS-ৰ আছে দাম, হেল্ল' বুলিলেই চোন বাতৰি পায়। 2 নম্বৰটো কানি নিকিনিবা, বৰ বিষ নেখাবা, মদ বুলিলেতো এটুপিও নিগিলিবা, যি খাবা লাল বুলিহে খাবা, লাগিলে বহুৱা পাই যাবা, বম ভলাৰ নামত এচাপ টানিবা। 3 নম্বৰ পঢ়ো মই মহানগৰৰ চৰকাৰী কলেজত, দখল আছে কলা বিভাগৰ বহু নলেজত, দাবী কৰিছোঁ আই ফিটাইত, দিব লাগিব এখন বাইক, ষ্টেণ্ডাৰ্ড মিলাই বাইক নেপালে নেৰো সহজত। 4 নম্বৰ বাজাৰ ইণ্ডিয়া, শ্বপিং মল আৰু বিগ বজাৰ, বছৰ টকা ঘটিছে হাজাৰ হাজাৰ, মাৰোৱাৰী দেশৱালী ব্যৱসায়ত আৰু বঙালী, বজাৰ কৰোঁতে লটি ঘটি অসমীয়া প্ৰজাৰ। 5 নম্বৰ চিকমিক বিজুলীৰ মোহনীয়া চমক, তমকা আঁতৰাই দেখুৱাই ভ্ৰমক, এই আছে অলপ নুশুনে কাৰো ধমক, নাই বুলিলে নাই, কি কৰে কৰক। ধন্যবাদ। নাম দিছোঁ বহুতো আশাৰ মৃত্যুৰ প্ৰতিচ্ছবি। এখন কিতাপ প্ৰকাশ কৰিম বুলি কবিতাৰ ইতিমধ্যে নামো দিছিলোঁ, বহল আকাশৰ বুকুত থকা কেইটামান স্কেচ। সেই তাতে দিম বুলি ভাবি আছিলোঁ, কিন্তু কিতাপখন প্ৰকাশ কৰিবলৈ সাহস নহ'ল। মোৰ কবিতা হৈছে নে নাই সেইবোৰ লেখাবিলাক, সেইবুলি মই আজিলৈকে প্ৰকাশেই কৰা নাই। আচ্ছা, যি কি নহওক, মই কবিতাটো পঢ়িছোঁ, বহুতো আশাৰ মৃত্যুৰ প্ৰতিচ্ছবি। কিতাপখন যদিও স্কেচ বুলি দিছোঁ, ইয়াতে কিন্তু প্ৰতিচ্ছবি বুলি দিছোঁ। ছবিয়ে এটা আঁকিব খুজিছোঁ, আৰু সেই ছবিটো হ'ল এজনী নাৰীৰ। আজি তাইক দেখিলে আপুনি ভাবিবকে নোৱাৰে তাই এদিন দীপলিপজনী আছিল। গোবৰথুকীয়া পোৱালি চৰাইৰ দৰে বুকুখন নাচি নাচি শিলডল ভাঙি যোৱা কুলচিৰ পাৰত কোমল কহুৱাৰ চোক, বতাহত হালি জালি বিহুৰ বতৰা পাই নাচি উঠা কঁকালৰ ভাঁজ, বাহুৰ সন্ধিস্থল তিতি থকা, পাছফালে বৈ পৰা হুদুমা খোপাৰ তলত শুই থকা এটি ৰাজহাঁহ। আজি তাইক দেখিলে নিঃসন্দেহে ক'ব পাৰে পৃথিৱীৰ কোনো ছোৱালীয়ে মদ খাই মদাহী হৈ পৰা কোনো মদাহীৰে অঘৰীৰ ঘৰ পাতি নাৰীত্বক অপমান কৰিবলৈ ৰাজি হ'ব নোৱাৰে। পৃথিৱীত 2বিধ মদাহী আছে। এবিধৰ বাবে মদ খাদ্য হয়তো পথ্যও, আনবিধ মতলবী মদকে আশ্ৰয় কৰি যত মানে পৈমাল ঘটায়, মদ নহ'লে জীৱনতে মৰা, পেটত এটোপাল পৰিলেই পৃথিৱীৰ ৰজা হৈ কাকো কতো চিনি নোপোৱা, লাজ অপমান আৰু শ্লীলতাৰ মূৰ খাই পাখণ্ড দুৰাচাৰ কৰা মানুহ নামৰ অযোগ্য এইজন হিংস্ৰ পশুটো অদম মদাই। নাম দিছোঁ মই অনাদৃত ফুল। মনৰ শান্তিৰ বাবে আজি যেন এটা মলয়া বতাহৰ প্ৰয়োজন। নাজানো হৃদয়ৰ মাজত আজি কিহৰ ইমান আয়োজন। ৰিঙা ৰিঙা মনত দেখোন বাজিছে টান পৰা, দাতাই দিলেও বিধাতাই নিদিয়ে, মোৰ গোটেই কপালখনেই বুঢ়া। যৌৱনৰ বেলা তুমি আহিছিলা মোৰ জীৱনলৈ, মিঠা মিঠা লগা আশাৰ পৰশ লৈ। নোৱাৰিলোঁ জানা সেই পৰশৰ বুজিবলৈ মন, কাৰণ
মই যে কোনো পূজাতে নলগা এপাহি অনাদিত আপোনাই উদ্যান যদিও আছে মোৰ পৰস্পৰে আপোন ওপৰত চাৰিওদিশে হত্যা লুণ্ঠন আৰু বিভীষিকা গৰ্ব অহংকাৰ অকল আচৰণ কৰে ঈশ্বৰৰ ইজনে সিজনক নকৰে মৰম নকৰে আৰু জন্মদাতা পিতৃ মাতৃও আজি অনাথ আশ্ৰম দুৰ্যোগীয়াৰ চকুলো চাই থাকিলেও কৰাবৰ উপায় নাই মোৰ মনে বিচৰা পৃথিৱীখন আজি নাই যদিও আছে মাটিডৰা নাই কিয় খেতি ভৰা সাধু নাই সন্যাসী নাই নাই জ্ঞানী লোক ককাকলৰ ভিতৰত ডাঙৰ ডাঙৰ পোক সময়ৰ নিষ্ঠুৰ সৈতে নিলে উঠোৱাই মোৰ মনে বিচৰা পৃথিৱীখন আজি নাই সৰুলি ৰঙৰ কেঁচুলি বুকুৰ মাজতো খুৱাই থকা হেজাৰ হাজাৰ প্ৰশ্নই ইঙামৰি দি উঠে নেদেখা জুই ধৰে চানি ধৰে চাৰিওফালে ফুৰিয়াই আনে অন্তৰাৰ বতৰা জোনাল নিশৌলেৰে আন্ধাৰৰ ছায়া সেউজীয়া পাহাৰৰ কিয় কুকুৰা নামৰ আজি নাই আছে আতচবাজিৰ ঢৌ এতিয়া ফুলৰ গোন্ধ কথা কাৰ সৈতে বাটো তুমিতো জানাই ফুলৰ গুণ বতাহত আহে পুৰোহিত বতাহত পাম জানো ফুলৰ খান তথাপিও ভাবো আহিব নেকি কোনো সপোন হৃদয়ৰ পুথি এবাৰ ফুল দিবলৈ কবিতাটো মই নিজে লিখা আৰু দৈনিক আমাৰ প্ৰণাম বাতৰি কাকতখনত প্ৰকাশ পাইছে 2023 চনত যদি কিবা ভুলভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব কবিতাটিৰ তুলনা হৈছে স্মৃতি ডায়েৰীৰ পৃষ্ঠাত আবদ্ধ হৃদয় বিদাৰক এক স্মৃতি কাহিনীৰ কথা মনত পেলালে দুচকুৰে নিগৰি আহে হৃদয়ৰ অফুৰন্ত বেদনা হাঁহি ধেমালিৰে পাৰ কৰা দিনবোৰ এতিয়া যেন ডায়েৰীৰ পৃষ্ঠাত আবদ্ধ এটি বেদনাহীন বিষয় সময়বোৰলৈ উভতি যোৱাৰ ইচ্ছা কিন্তু সময় জানো ৰৈ থাকিব নদীৰ গতিৰ দৰে সময় তীব্ৰ বেগী আহি পালেও কিন্তু বাস্তৱ জীৱনত হৈ যাব কবিতাৰ শিৰোনাম আশাৰ গান গান এটিৰ অপেক্ষাত আছে এটি আশাৰ গান যি গানৰ গীতিকাৰ মই সুৰকাৰো ময়ে শিল্পীও মই শ্ৰোতাও ময়ে প্ৰাণ ঢালি গাম যেন এটি গান এটি আশাৰ গান এটি পোহৰৰ গান গানেনো কি কৰে গানে কি নকৰে গানে সকলো কৰে জাতি এটা জাতি কৰি গঢ়ে গানে সমাজ এখন সমাজ কৰি বান্ধে গানে মানুহ অমানুষ কৰে অমানুষ মানুহ কৰে গানে খৰাংটো বান আনে গানে তোমাক আৰু মোক মিলি এক কৰে যন্ত্ৰণাই কোঙা কৰা হৃদয়খনো গানে জীয়াব পাৰে হেজাৰ দুখৰ মাজতো অতি সুখৰ হাঁহি গানেই আনি দিয়ে চিকিৎসালয়ৰ কোঠাত জীৱন মৃত্যুৰ সৈতে যুঁজি থকা ৰোগীজনীও গানৰ এটি সুৰতে প্ৰাণ পায় গানৰ সৈতে মোৰ আজন্ম প্ৰেম আজিকালি য'তে ত'তে গান এটি বিচাৰি ফুৰো মই কি গাঁও কি চহৰ কি মন্দিৰ কি মছজিদ ভিৰৰ মাজতো বিচাৰো এটি গান এটি আশাৰ গান এটি পোহৰৰ গান যি গানে কঢ়িয়াব এটি আশাৰ বতৰা যি গানে বোৱাব এটি শান্তিৰ নিজৰা যি গান হ'ব একতাৰ যি গান হ'ব সাম্য মৈত্ৰীৰ যি গানে গাব মানৱতাৰ জয় গান সেই গানটোলৈ মোৰ দৃঢ় পৰিক্ৰম নমস্কাৰ
এখন নেদেখা নৈৰ ইপাৰে নদীখনৰ গভীৰতাই বাৰুকৈ কৰিছে মন গহনত গভীৰ ৰেখাপাত মহাচন্নভাৱে নিজস্ব গতিৰে বৈ আছে নিৰৱধি কেনেকৈনো জানিব বেলাভূমিৰ বাবে যে উতলা নৈৰ বন্ধ্যাত্ব চিৰলগৰীয়া ইপাৰত ৰৈ থকা মোৰ কৰ্ণ কোহৰত প্ৰতিধ্বনিত হৈ আছে নেদেখা নৈখনৰ বিলাপ দাঁতিৰ পৰাই চাই ৰৈছো অপলক নেত্ৰে বিৰামহীনতাৰে কিজানি নৈখনক মই ক'ব পাৰোঁ তোমাৰ এই বিলাপ অৰ্থহীন ই চিৰ শাশ্বত ধন্যবাদ কবিতাৰ শিৰোনাম বৰদৈ চিলা শিমলু পলাশ মদাৰ ফুলি কৰিলে আকাশ ৰাঙলী প্ৰকৃতিয়ে বহাগীত আদৰিবলৈ দিলে এঙামুলি অপৌ কেতেকী খৰিকা যায় ফুলি আমোল মলাই তুলিলে সুন্দৰ ধৰণী ফুলীয়া ফুলি কেতেকী চৰায়ে গীত গাই হৃদয় জোৰাই নৃত্যৰতা নানা পুষ্পই মোহনীয়া সাজ পালায় জড়জীৱ সকলোৱে এক আনন্দৰ মেলা পাতে বিজুলী গাজনি ঢেৰেকনিৰে বৰ্ষা নামিল সজল ধাৰে জুৰীয়া হাতৰ তলত উদং পথাৰত ডেকা ডেকেৰীয়ে ঢোল পেঁপা গগনাৰ মাদলৰ চেৰে চেৰে বিহুনাম গাই নাচিব ধৰে শিলডল ভাঙি বৰদৈ চিলাজনীও মৈত্যলৈ আহে কথা কয় তুমি শুনিছানে জোনাকী নিশাবোৰ আৰু বৃদ্ধ বটগছজোপা ধাননি পথাৰখনত থিয় দি আছে চাৰিওফালে বিয়পি গৈছে ইয়াৰ ডালবোৰ বুঢ়ী আইতাকে তেওঁৰ নাতি নাতিনীবোৰ চম্ভালাৰ দৰে আবেলিৰ সময়খিনিত উত্তপ্ত সূৰ্যটোৱে সম্পূৰ্ণকৈ উজলি উঠিছে যেন চম্পা গছৰ নীৰৱ ছায়াবোৰে বতাহত যেন নীৰৱ সৌৰভ বিলাইছে আৰু নীৰৱ শব্দবোৰ এখন অন্তৰৰ প্ৰেমৰ ধ্বনিৰে ভাৰাক্ৰান্ত নীৰৱ শব্দবোৰো অধিক শব্দমুখৰ হৈছে ইয়াৰ অনুভূতিবোৰক শব্দই ধাৰণ কৰিব পৰা নাই ধন্যবাদ